নমস্কাৰ এই মুহূৰ্তত দিবলৈ এটা গুৰুত্বপূৰ্ণ খবৰ টেঙাখাটত এক জঘন্য হত্যাকাণ্ড ভায়েকে নিজ ককায়েকক কোঠাৰে ঘপিয়াই হত্যা আজি পুৱা 8 মান বজাত টেঙাখাটৰ কাছগাঁৱত এক জঘন্য হত্যাকাণ্ড সংঘটিত হয় কাছগাঁৱৰ প্ৰভু কৰ্মকাৰ নিজ সৰু পুত্ৰ বিকি কৰ্মকাৰে নিজ ককায়েক বিকাশ কৰ্মকাৰক কোঠাৰে ঘপিয়াই হত্যা কৰে মৃত বিকাশ কৰ্মকাৰে নবিবাহিত নিজ পত্নীক এই সংসাৰত এৰি থৈ যায় নিজ ককায়েকক হত্যা কৰা হত্যাকাৰী বিকি কৰ্মকাৰক টেঙাখাট আৰক্ষীয়ে আটক কৰে যদিও হত্যাৰ কাৰণ জানিব পৰা নাই টেঙাখাট আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা হত্যাকাণ্ডত ব্যৱহৃত অস্ত্ৰ কোঠাৰ পাত উদ্ধাৰ কৰে যিজনক হত্যা কৰা হ'ল সেইজন আপোনাৰ কোন আছিল আৰু যিজনে হত্যা কৰিলে সেইজন কি ডাঙৰ ল'ৰা আছিলে হত্যা কৰাটো হে ডাঙৰ ল'ৰাটো হত্যা কৰিলে কোনে হত্যা কৰিলে ভাইকে আপোনাৰ সৰু ল'ৰাটো কৰিলে কি কেলে কৰিলে ছাৰ সেইটো মই নাজানো ক'ব নোৱাৰিম কি হৈছিলে গোটেই মানে আপুনি কি দেখিলে কওকচোন খালি মোক অকল খালি ৰামৰাটোৱে দেখিলোঁ ইমানটোৱে দেখিলোঁ আৰু সেইফালে নি মাৰি পেলাই দিলে ইমানটোৱে কিহেৰে মাৰিলে কোঠাৰে মাৰিলে মানে কিবা আৰু বেলেগ কোনোবাই দেখিলে নেকি আৰু কোনোবাই নাই দেখা ছাৰ এনেকুৱা নাই তেতিয়া গাঁৱটো আলিত মানে মানুহ নাছিলে এনেকুৱা নাছিলে কিহত আলিতে মাৰিলে নেকি আলি এনেকৈ কিনাৰতে মাৰিলে এতিয়া কি ল'ৰাটো ক'ত আছে এতিয়া কোন ল'ৰাটো মানে এতিয়া যিটোৱে মাৰিলে থানাতে আছে ডাঙৰ ল'ৰাটোৰ নাম কি আছিলে বিকাশ কৰ্মকাৰ আৰু যে সৰু ল'ৰাটোৰ নাম কি যিটোৱে হত্যা কৰিলে বিকি কৰ্মকাৰ এই ঘৰত কোন কোন আছিলে আপোনাৰ ঘৰত মানুহজনী আছিলে মই আপোনাৰ মানুহজনী নেকি মোৰ তাৰপিছত আৰু বিকাশ কৰ্মকাৰৰ কিবা আছিলে নেকি ল'ৰা ছোৱালী তেনেকুৱা বোৱাৰী এজনী থাকি গ'ল নিউজ ডেস্ক ৰিপৰ্ট DN News 24